হেল্ল' গাইছ, আকৌ আহিলোঁ নতুন ভিডিঅ' লৈ কিনে। আজিৰ ভিডিঅ'টোত মানে বেলেগ এটা চাকৰিৰ কথা দিয়া আছে। চাকৰিটো ওলাইছে কালি ওলাইছে। ত' যোৰহাট জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2025 দুটা পিয়নৰ ভেকাঞ্চি আছে। যদি কোনোবা ইণ্টাৰেষ্টেড হয় ন, তেনেহ'লে এপ্লাই কৰিব পাৰে। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট, লাষ্ট ডেট 23/05/2025, কিন্তু কালি ওলাইছে। যদি এপ্লাই কৰিব খোজে তেনেহ'লে কৰিব পাৰে। যোৰহাট তিতাবৰত ওলাইছে চাগে। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট has recently announced an employment notification for the requirement of 2 peon vacancy in the court and office of civil judge Titabor in multiple zones. তো অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে যোৰহাট জুডিচিয়াৰী। নাম্বাৰ অফ পোষ্ট দুটা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। জব টাইপ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু এপ্লাই মোড অফলাইন। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যোৰহাট তিতাবৰত যাব লাগিব। নাম্বাৰ অফ পোষ্ট এটা। স্কেল অফ পে 12,000 পৰা 52,000লৈকে দিব আৰু গ্ৰেড পে দিব 3,900 টকা। তো এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট হেভ পাছ ক্লাছ 8 or read up to class 12 হ'ব লাগিব। Candidates who have passed SSLC or above shall be ineligible to apply for the said post. তো আসাম গভৰ্ণমেণ্ট জব হয় এইটো এটা। তো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আপোনালোকৰ, যদি কোনোবা এপ্লাই কৰিব খোজে। আৰু এজ লিমিট হৈছে আনৰিজাৰ্ভডৰ কাৰণে 40 years, OBC MOBC কাৰণে 43 years, SC কাৰণে 45 years, ST কাৰণে 45 years আৰু PWBD কাৰণে 50 years হ'ব লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব, আপোনালোকে নিৰ্দিষ্ট দিনটোত যাব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে নিব লাগিব মানে self attested copies of all testimonials regarding education qualification, age, caste, valid employment exchange registration card, experience certificate নিব লাগিব if any যদি আছে মানে, along with 3 copies of recent passport size photographs should reach the office of the district and session judge Jorhat. The applicants shall mention their contact mobile numbers in the application form without fail. The last date 23/5/2025 আৰু PDF লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। যদি কোনোবা এপ্লাই কৰিব খুজিছে ন, কৰিব পাৰে তাত গৈ কিনে। তো আজিলৈ মানে, তো যদি ভাল লাগিছে ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাথাকিব। তো বাই।